নমস্কাৰ এমপি প্ৰডাকশ্যনৰ ইউটিউব চেনেললৈ সকলোকে জনাইছোঁ স্বাগতম 30 এপ্ৰিল তাৰিখে আমি ওৱাইনছ অফ জামেই নামৰ বহু বিতৰ্কিত ছবিখন মুক্তি দিয়াৰ কথা আছিল যদিও উক্ত দিনাই উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা কৰাত ৰাজ্যখনত যি এক বাতাবৰণ বিৰাজ কৰিলে তেনে পৰিস্থিতিত ষ্টুডেণ্টছৰ ওপৰতেই এক স্পৰ্শকাতৰ বিষয়ৰ ওপৰত নিৰ্মাণ কৰা এখন ছবি মুক্তি দিবলৈ আমি কিছু ইতস্তত বোধ কৰিলোঁ যাৰ বাবে আজিহে ছবিখন দৰ্শকলৈ আগবঢ়াই দিয়াৰ ব্যৱস্থা কৰা হ'ল ছবিখনৰ কাহিনীৰ পৰিসৰ বৃদ্ধি পোৱাত দৰ্শকৰ সুবিধাৰ্থে আমি ছবিখন 3টা খণ্ডত সম্প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিছোঁ প্ৰথম খণ্ডটি আমি আজি দৰ্শকলৈ আগবঢ়াই দিছোঁ দৰ্শকে আঁকোৱালি ল'লে আমাৰ উদ্দেশ্য সফল হ'ব আৰু ছবিখন চাই যদি কিঞ্চিত মানুহ আকৰ্ষিত হয় তেতিয়াহ'লে এমপি প্ৰডাকশ্যনৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি আমাক উদগনি জনাব যাতে এই ধৰণৰ স্পৰ্শকাতৰ বিষয়ৰ ওপৰত ভৱিষ্যতে আমি আৰু অধিক ছবি নিৰ্মাণ কৰিবলৈ সাহস গোটাব পাৰোঁ আৰু শ্বেয়াৰ কৰি দিব যাতে ছবিখনে বহন কৰা তাৎপৰ্যপূৰ্ণ বাৰ্তাসমূহ সমাজৰ প্ৰতিটো স্তৰলৈকে যায় ছবিখনৰ বিষয়বস্তুৰ প্ৰাসংগিকতা সুদূৰ প্ৰসাৰী ইয়াত যিবোৰ ঘটনা উপস্থাপন কৰা হৈছে সেই ঘটনাবোৰ এতিয়ালৈকে চকুত লগাকৈ আমাৰ সমাজত সংঘটিত হোৱা নাই যদিও মাদক দ্ৰব্যৰ অবাধ আৰু বহুল প্ৰচলনে সেই ঘটনাবোৰ যে আমাৰ নিচেই কাষ চপাই আনিব অনতি পলমে সেয়া ধৰোঁ তদুপৰি ঘটনা এটা ঘটাৰ পিছত সাৱধান হোৱাতকৈ ঘটনাটো ঘটাৰ আগে সজাগ হোৱাটোহে বেছি ফলপ্ৰসূ বুলি আমাৰ ধাৰণা ছবিখনত মাদক দ্ৰব্যৰ সপক্ষে বা বিপক্ষে কোনো ধৰণৰ বক্তব্য ৰখা হোৱা নাই যদিও ইয়াৰ প্ৰয়োজনীয়তা আৰু অপ্ৰয়োজনীয়তাৰ ওপৰত বাস্তৱসন্মতভাৱে বিস্তৃতভাৱে পৰ্যালোচনা দাঙি ধৰা হৈছে এতিয়া আহকচোন আমি ওৱাইনছ অফ জামেইৰ প্ৰথম খণ্ডটিৰ মাজলৈ যাওঁ ঐ ক মনজিত নাহিবা বুজিছ এই নাহিলে নাই বাদ দে আমি চাৰিটাই পাৰ্টি কৰিম ব'ল তাৰ মাকজনী বৰ ষ্ট্ৰিক্ট ঐ তাৰ মাকজনীক যদি মই কেতিয়াবা লগ পাওঁ নহয় কি গাম কচোন কি গাবি মা আমি মাৰিম আজি আড্ডা প্লিজ নিদিবা তুমি বাধা নদীৰ পাৰতে গৈ হাতত মদৰ গ্লাছ লৈ মা আমি মাৰিম আজি আড্ডা প্লিজ নিদিবা তুমি বাধা নদীৰ পাৰতে গৈ হাতত মদৰ গ্লাছ লৈ বাবা বাবা কি মজা কি মজা কি মজা keep it up keep it up keep it up let them go 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 প্লিজ নিদিবা তুমি বাধা নদীৰ পাৰতে গৈ হাতত মদৰ গ্লাছ লৈ বাবা বাবা কি মজা কি মজা কি মজা keep it up keep it up keep it up let them go 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 কিন্তু ডিএছ খাম দেই ঐ ডিএছ মানেনো কি দেউতাৰ স্পেচিয়েল আকৌ মা আমি মাৰিম আজি আড্ডা প্লিজ নিদিবা তুমি বাধা নদীৰ পাৰতে গৈ হাতত মদৰ গ্লাছ লৈ
ঐ এটা কাম কৰোঁ বুজিছ জনক আৰু মই তালৈকেই যাওঁ তহঁত দুটা ইয়াতে ৰখ হ'ব ঐ ব'ল আংকল আংকল ইমকা স্কুললৈ নগৈ দেখোন একেবাৰে মদৰ দোকান পালেহি ইয়াকে কয় মদৰ আকৰ্ষণ বুলি সোৱাদৰ কিবা উমান পাইছে চাগৈ দেই বস্তু নাপাম নেকি কি বস্তু কথা কৈছে ইয়াততো তেনেকুৱা একো বস্তু নাপায় আংকল মানে তাৰ মানে মদৰ কথা কৈছে হে ভগৱান এয়া মই কি দেখিছো এই তোমালোকৰ মতিভ্ৰম হৈছে নেকি নৰকলৈ নগৈ একেবাৰে নৰক পালাহি যে এইখনৰ 1 নম্বৰতে কি লিখা আছে দেখিছানে নাই হা 21 বছৰ তলৰ ল'ৰা ছোৱালীক মদ দিয়া বন্ধ নহয় মানে আমাৰ 21 বছৰ কেতিয়াবাই পাৰ হ'ল এহে মানে এটা ক্লাছতে ফেইল মাৰি আছো যে সেইকাৰণে ন হয় হয় উহ ৰাম এই মুখাই পুৱাই পুৱাই মাথাটো গৰম কৰিব যেন পাওঁ শুনা তোমালোকে একেটা ক্লাছতে আৰু কেইবছৰমান ফেইল মাৰি দাঢ়িৰ চুলিবিলাক পকাই লোৱা তাৰপিছত আহিবা মদৰ দোকানলৈ গাখীৰৰ গুণ মৰাই নাই আহিল মদৰ গুণ ল'বলৈ যোৱা মানুহে দেখিলে কি ক'ব শুন এই 200 টকাটো ওলাই দেখাই দে আংকল এইটো আপোনাক এক্সট্ৰা দিম লাগিলে আৰু দিম অঁ মানে ঘোষ ইহঁত দেখোন বহুত দূৰলৈকে শিপালে গছডাল বেয়া চাগে সেইকাৰণে গুটিত পোক লাগিছে হেৰৌ তোমালোকৰ মাথা গৰম হৈছে নেকি নাই তোমালোক যোৱা দেই তোমালোকক মদ দি মই বনবাস খাটিব নোৱাৰো যোৱা স্কুল যোৱা হেৰি নহয় তোমালোক দুজনেই নে আৰু কোনোবা আছে আৰু দুটা আছে ৰাস্তাত তেনেকৈ ৰখি থকাটো ভাল হোৱা নাই বুজিছ হয় ভাই তাকো স্কুলৰ ইউনিফৰ্ম মানুহবিলাকে কেনেকৈ চাই কৈছে কিবা সন্দেহ কৰিছে চাগে দেই কৰিব এইটো তাতে স্কুলৰ বেগ চেগ লগতে আছে বেগকেইটা লুকুৱাই থৈ আহিব লাগিছিল ন তই ঠিকেই কৈছ আৰু কি জান কি ইহঁতে ইমান দেৰি কৰিছে এনেকুৱা লাগিছে বস্তু নিদিব যেন পাইছোঁ আছা মই গিলাচো লৈ আহিছোঁ ঋষভে কৈছিল তই গিলাচ 5টা লৈ আহিবি পইচা দিব নালাগে এটা কাম কৰোঁ বুজিছ আমি অকণ আগত গৈ ৰওঁ ব'ল যাওঁ ব'ল এটা কাম কৰিম বুজিছ আগত আৰু এখন ৱাইন শ্বপ আছে নহয় তাত এবাৰ ট্ৰাই কৰিম ব'ল এই 200 টকাটো লৈ থোৱা হ'লে ভাল আছিল কি ভাবি আছো ব'ল ব'ল চিগাৰেটৰ বাকীকেইটাকে মাৰিব পাৰিলোহেঁতেন এইডালে এনেই খেচখেচাই আছে ৰ'বাচোন শুনা আহিব নালাগে তাতেই ৰোৱা মই যেতিয়া মাতিম তেতিয়া আহিবা মই মানে কথাটো অকণমান ভালদৰে চিন্তা কৰি চাই লওঁ চিন্তা কৰিব নালাগে দিয়া হৈ যাব হয় বস্তুটো টিপতে দি পঠাই দিলেই লেঠাহে ক'ত খাই থাকক মোৰ কি আহে যতীন চাকৰি জীৱনৰ প্ৰথম বাহিৰা পইচা লৈ থ মিছ নকৰিবি শুনা তোমালোকৰ দুইটাই কোনোবা এটা গৈ বেগ এটা লৈ আহিবা স্কুলীয়া বেগ আছে নহয় আছে সেই বেগটোতে মই বস্তুটো সুমুৱাই দিম অঁ ফিচিক কৰে সুমুৱাই দিম আৰু তোমালোকে মিচিক কৰে লৈ গুচি যাবা পইচাৰ কাৰণে নহয় বুজিছা
পুৱাই পুৱাই হাততে পোৱা লক্ষী ভৰিয়ে গুৰিয়ালে বোলে দিনটোলে কোফা লাগে সেইবাবেহে হয় 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 সেই বুলি আকৌ মূৰটো নিদিয়াকে নাথাকিবা দেই এই যোৱা হয় হাউতকে যোৱা ঐ ইমান দেৰি কৰিলি যে মানুহবিলাকে বৰ বেয়াকৈ চাই চাই গৈ আছে এই বাদ দে চাওক জনক তোৰ 200 টকাটো দে আৰু বিকি তই 100 টকা দে বাকী মই মিলাম হেৰি মালটো দি আছে ল'ম ন কিমান লাগে বুলি ক'ম কিমান মানে এই নহয় মই দেউতাহঁতে পিকনিকৰ লিষ্ট বনাওঁতে শুনো নহয় এটা সাপ বোলে 2জনৰ কাৰণে জোখৰ হয় আৰু আমিতো 4টা আছোঁ এটা ফুল হ'লে হৈ যাব অঁ আৰু তহঁতে এটা কাম কৰ এইটো ল আগত গৈ কিবা চানা তানা কিনি ল'বি হ'ব ঠিক আছে ৰেটটো অকণমান বঢ়াই ক'ব লাগিব ৰ তেতিয়া সেইফালেও 2 টকামান ওলাব আহিছে দিয়া দেৰি কৰিলা ডিএছ ফুল এটা দিলেই হ'ব হয় নেকি হয় 490 টকা ৰেডি কৰা বুজিছা হয় মোৰটো আকৌ দিবলৈ এই হ'ব দিয়ক। নাপাহৰিবা অঁ এইটো লওক ইয়াতে আপোনাৰটো আছে মোৰটো আছে হ'ব চাকৰি জীৱনৰ প্ৰথম বাহিৰা টকা